ছুটি হলো ৰাইজৰে পহৰা দাদি পুলিচ দাদা মনটো খুবেই বেয়া গম পাই চাগে বিহু আহি পালে যিমানে বিহু ওচৰ চাপিছে সিমানে মনটো বহুত বেয়া লাগি আহিছে যিহেতু চাকৰি সূত্ৰে বাহিৰত থাকোঁ অকল চাকৰি সূত্ৰে বুলি নহয় যিসকলে ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকে নিৰ্দিষ্ট বিহু পূজা বুলি ছুটি নাপাবও পাৰে গতিকে যেতিয়াই আমি ঘৰলৈ যাওঁ তেতিয়াই মা হাতৰ এসাঁজ খাওঁ সকলোৱে লগে ভাগে ঘৰখনো একেলগে খাওঁ তেতিয়াই আমি বিহু বুলি মানি লওঁ যাবলৈ বহুত মন গৈ আছিল মিছ কৰিছোঁ গাঁওখনলৈ ভেলাঘৰত শুবলৈ কিন্তু উপায় নাই এইবাৰ যাব নোৱাৰিম যিহেতু আমাৰ ছুটি বন্ধ হৈ আছে ৰাইজিং ডেৰ বাবে গতিকে যাব নোৱাৰিম আৰু বিশেষকৈ মাঘ বিহু উৰুকা মাৰ হাতৰ ভাত খাজ আমাৰ এখন নদী আছে সোণাই নদী আমি তাতে গা ধুবলৈ যাওঁ বিহুৰ দিনা ভেলাঘৰ নহয় আমাৰ মেজি জ্বলাই তাতে সেৱা কৰি আমাৰ নদীৰ পাৰতে এখন থান আছে বামুণ গোসাঁই থান বুলি কয় তাত গাখীৰ দিয়ে আৰু আমাৰ যিটো মেজি বনোৱা ফিল্ডখন আছে তাতে আমাৰ ধুনীয়াকৈ শৰাই আগবঢ়োৱা হয় সেয়া প্ৰসাদ খাওঁ গা ধুই মেজি তাপ লওঁ লৈ আহি ঘৰত মাৰ হাতৰ উৰুকা নিশা আমাৰ বনোৱা আঞ্জা চব্জি এইবোৰ থৈ দিয়ে আগতে ভাত থৈছিলে কিন্তু আজিকালি ভাতটো নথয় কাৰণ ঠাণ্ডাত গোটেইবোৰ ঠাণ্ডা হ'লে কষ্ট পাম বুলি মাহঁতে কথাতে কয় নহয় আই সমান হ'ব কোন নৈ সমান ব'ব কোন মানে মাতটোৱে কিবা হৈ গৈছে আৰু বহুত মনত পৰিছে ঘৰখনলৈ কি কৰিম মাহঁতৰ ভাত সাজ বহুত মিছ কৰিছোঁ গাঁৱৰ ল'ৰাসকলক সকলোকে মিছ কৰিছোঁ ভিডিঅ' যোগেদি মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ দৰে চাগে বহুতে যাবলৈ পৰা নাই গতিকে কি কৰিব উপায় নাই যেতিয়াই যাম তেতিয়াই বিহু বুলি ধৰি ল'ম আৰু মই এতিয়া ওলালোঁ বাচন্তিখন ষ্টাৰ্ট কৰোঁ আৰু বজাৰলৈ যাওঁ এইখন মোৰ বাচন্তিখন ধুনীয়াকৈ ষ্টাৰ্টটো কৰি লওঁ কৰি লৈ মই বজাৰলৈ যাওঁ যিহেতু ঘৰলৈ যাব নোৱাৰোৱেই গতিকে সাপ্তাহিক বজাৰৰ পৰা কিবাকিবি বজাৰ কৰি লৈ আহোঁ ৰাস্তাৰ দুই কাষে এনেধৰণে ভেলাঘৰবোৰ বনাই থোৱা দেখিবলৈ পাইছোঁ মনটো ভালো লাগে কিন্তু ঘৰখনলৈ মনত পৰিলে সকলো ম্লান হৈ যায় কি কৰিব উপায় নাই আহি আছোঁ এতিয়া বজাৰৰ পৰা কি কৰোঁ কি কিনো দেখাম আৰু আপোনালোকক এটা সময়ত বক্স টাইপ আছাম টাইপ ঘৰ আছিল আজিকালি সেই ঘৰ কোনো নবনায় আজিকালি সকলোৱে বিল্ডিং বনায় ঠিক তেনেধৰণে আগৰ দৰে ভেলাঘৰ আৰু নাই আজিকালি ভেলাঘৰবোৰ বক্স টাইপ আছাম টাইপ নোহোৱাৰ দৰে RCC বিল্ডিং হ'বলৈ ধৰিলে এইটো এটা উদাহৰণ মই ভিডিঅ' কৰি আনিছোঁ আপোনালোকক দেখাইছোঁ যিহেতু মই বজাৰলৈ যাওঁতে ৰাস্তাৰ কাষতে পাইছিলোঁ সেয়ে মই অকণমান ভিডিঅ' কৰি লৈ আহিলোঁ আপোনালোকৰ ফালে বাৰু উৰুকা নিশা জেউৰা জপনা চুৰ কৰে নে নকৰে আমাৰ মৰিগাঁও জিলাৰ চৰাইবাহীত মোৰ গাঁৱত আৰু এতিয়াও নিয়ম আছে আমি চুৰ কৰোঁৱেই সকলোৱে ফাইনেলি বজাৰ কৰি আহিলোঁ আৰু বজাৰৰ পৰা এয়া মই ভালপোৱা মাংসবিধ লৈ আহিছোঁ মই আজি এটা বেলেগ ধৰণে বইল কৰি খাম আপোনালোকক দেখাম আৰু মই এয়া ডিম পাত্তা এটা লৈ আহিছোঁ যিহেতু ডিমটো খাই মই ভাল পাওঁ গতিকে ডিম পাত্তাও লৈ আহিছোঁ আৰু এতিয়া এইখিনি মই কেনেধৰণে বনাওঁ আপোনালোকক দেখাই আছোঁ এতিয়া এইখিনি মই বইল কৰি ল'ম কাৰণ বইল নকৰাকৈ খাবলৈ বেয়া লাগে মোৰ আৰু সেইটো কাৰণে মই বইল কৰি ল'ম আগে এটা পাতকবি মই টুকুৰাকৈ কাটি লৈছোঁ এয়া চাওক এতিয়া পাতকবি টুকুৰাকেইটা প্ৰথমে মই ধুই ল'লোঁ এতিয়া ধুনীয়াকৈ পানীত দিছোঁ পানীত দি মই এইটো বইল কৰিম যিহেতু আজি মোৰ ৰেচিপিটো হ'ব বইল গতিকে পাতকবিকেইটা মই দিলোঁ এতিয়া অলপ নিমখ দিছোঁ কাৰণ নিমখটো দিলে সোনকালে সিদ্ধ হয় বুলি কয় গতিকে নিমখটো মই অকণ দি লৈছোঁ এতিয়া মই ধুনীয়াকৈ ঢাকন দি ল'ম আৰু ঢাকন দি গেছৰ ফ্লেমটো হাই কৰি দিম কাৰণ সোনকালে উতলিব লাগিব আৰু মাংসটো অলৰেডি মোৰ বইলে কৰা আছে এয়া আছে বিলাহী পিঁয়াজ আদা নহৰু পেষ্ট বেছি মছলা মই নিদিওঁ
এতিয়া উতলি থকা মাংস আৰু পাতকবিখিনিত মই পিঁয়াজটো এড কৰি দিলোঁ। যিহেতু আজি মোৰ বইলে হ'ব, গতিকে মই পিঁয়াজটো অলপ এড কৰি দিছোঁ। ইয়াৰ পিছতে মই আদা নহৰু পেষ্টটো, লগতে জলকীয়া আছে, আদা নহৰু জলকীয়া পেষ্টটো দি দিওঁ আৰু তেতিয়াহে মানে সোৱাদটো ভাল হ'ব। যিহেতু মই বেলেগ ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, গতিকে সেইকেইটাকে মই এড কৰি দিছোঁ ইয়াতে। ইয়াৰ পিছতে মই ইয়াতে বিলাহীটো এড কৰি ধুনীয়াকৈ ঢাকি থৈ দিম। যিহেতু বিলাহীটো সিজিবলৈ অলপ সময় লাগিব, গতিকে মই বিলাহীটো এতিয়া ধুনীয়াকৈ ইয়াতে এড কৰি দিম। এয়া মই বিলাহীটো এড কৰি দিছোঁ। মই আপোনালোকক কৈছিলোঁ বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, কিন্তু মিছেছে আহি ক'লে অলপ জালুকৰ গুড়ি দিব লাগে। যদি জালুকৰ গুড়ি এড কৰি দিয়া নহয়, তেতিয়াহ'লে বইলবোৰ খাবলৈ টেষ্টলেছ হয়, গতিকে মই জালুক গুড়ি অলপ এড কৰি দিলোঁ। ফাইনেলি মোৰ বইল হৈ গ'ল আৰু এয়া ধুনীয়াকৈ অলপ ধনিয়া পাত, কেঁচা ধনিয়া পাত এড কৰি দিয়া হৈছে। এতিয়া মোৰ বইল ৰেডি আৰু মই ধুনীয়াকৈ পৰিৱেশন কৰিম ভাতৰ লগত। আপোনালোকেও কৰি চাব, মোৰ বোধে সঁচাকৈ ভাল পাব। মই এনেকুৱা বইল খাই খুবেই ভাল পাওঁ, গতিকে মই কেনেধৰণে খাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ফাইনেলি হৈ গ'ল, এতিয়া মই এইখিনি পৰিৱেশন কৰিম।